কৃষ্ণ কলিয়া বুলি তই নাহাঁহিবি, এই কলিয়াৰ বাবে তই এদিন বলিয়া হবি। ভণ্টি, কি কয়? মোনাটো লৈ আহ, মোৰ যাবলৈ দেৰি হৈছে নহয়। গৈছো। বাহ, কোন এজনী দীপলি চকুৰ আগতে পাৰ গ'ল, ধৰিবকে নোৱাৰিলো নহয়। কিনো ডিঙি মেলি মেলি চাই আছ? বৰ বেলেগ বস্তু এটা পাৰ হৈ গ'ল। হ'ব দে মোৰ দেৰি হৈছে। আহোঁতে শাক পাচলি কেইটামান লৈ আহিবি, সন্ধিয়ালৈ একোৱেই নাই। হ'ব বাৰু, লৈ আহিম বাৰু। ভালকে যাবি। চিন্তা নকৰিবি। শুনকচোন। কেলা, এই নাটে হৈ কালি গোসানীজনীহে কেলা মাতিব পাৰিলে। কি হ'ল কেলা? এজনী দেখোন সেইজনী নহয়। কি বুলি ভাবিব বা তাই? হ'লেও যাওঁচোন। কি কোৱা? চেইনডাল পৰিলে, বেয়া নাপায় যদি তুলি দিব নেকি? দিম, কিয় নিদিম? ৰ'বা। হৈ গ'ল। এতিয়া তুমি নিশ্চিন্ত মনে যাব পাৰা। একদম ফটফটীয়া কৰি দিছোঁ। থেংক ইউ। নাই, একো নাই। তুমি এতিয়া নিশ্চিন্ত মনে যোৱা। দেৰি হৈছে চাগে তোমাৰ। ইটছ অ'কে। ৰচোন ৰ কওকচোন দাইটি। ইমান ধাইকৈ কেনি যা? হে দাইটি, এই আগত জুলুঙা পকেট সেই মূৰত গামোচা মাৰি কেনি যাম আৰু? এই কামলৈ বুলি ওলাই আহিলোঁ। হয় নেকি? পিছে তই যে কামলৈ যাবি, মোৰ কিন্তু তোক দেখাত তেনেকুৱা যেন লগা নাই। হে কি কথা কয় হে দাইটি? হ'ব বাৰু, যা তোৰ দেৰি হৈছে চাগে। ঠিক আছে দাইটি, আহোঁ। মই পগলা তোৰ প্ৰেমতে, বুকু ৰাখি ল'ম তোৰ নাম। চালা ঐ, তই ইমান ৰাতিপুৱা আহিলি যে?
কি হ'ল মিচিং মাছাকে হাঁহি আছ যে? একো নাই হোৱা অ'। তোৰ যে কিবা এটা হৈছে সেইটো খাটাং। কালি আহি থাকোঁতে ছোৱালী এজনী লগ পালোঁ। কেলা সেইটোনো কি ডাঙৰ কথা? মই আহোঁতে যাওঁতে ৰাস্তাত কিমান হেভি মাল দেখা পাইছোঁ। সম্পূৰ্ণকৈ কথাটো শুনি ল। তাৰ পাছত তাই মোক মাতিলে। বা বৰ ইণ্টাৰেষ্ট কথা দেখোন। আজি যে পাৰ্টি হ'ব সেইটো খাটাং। তাৰপিছত ক কি? চাইকেলৰ চেণ্ডেল তুলিব মাতিছিলে কেলা। ইচ কেলা তোৰ নামটো যে এনেই কলিয়া দিয়া নাই। তেতিয়া ঘপককৈ মনত পেলাই পানী নোহোৱা পুখুৰী এটাত তই চাপ দি মৰি নগলি কিয়? হ'লেও মোৰ নাম এটা আছে। কলা হ'লোঁ বুলিকে মোক কলীয়া বুলি মাতিবিনে? তোৰ নামটো থাকিও যে কলীয়া নামটো দিছে সেইটো কিন্তু বেষ্ট মিলাইছে। আনে কি কয় মই নাজানো, মই কিন্তু তোক কলীয়া বুলিহে মাতিম। হ'ব, এতিয়া মুখৰ লেকচাৰ দি থাকিব নালাগে। সোনকালে কাম শেষ কৰিব লাগে, নহ'লে মালিকৰ যি উফাইদাং দেখিছই নহয়। শুনকচোন, বেয়া নাপায় যদি। চাইকেলৰ চেণ্ডেল তুলিব লাগে হয়নে? হৈ গ'ল বাৰু। পিছে তোমাৰ নামটো কি জানিব পাৰিমনে? পাৰি, কিয় নোৱাৰি। মোৰ নামটো ৰাধা। পিছে আপোনাৰ নামটো? কৃষ্ণ। কৃষ্ণ? ৰাধা, নাইচ নেম। থেংক ইউ। কলীয়া তই আজি ইমান সোনকালে আহিলি যে? কথা এটা হ'ল নহয়, আজি ৰাস্তাত বিৰাট হেভি মাল এটা দেখা পালোঁ নহয়। হেই কি কথা কওঁ তই? আৰে মই তোৰ নিচিনা ছোৱালী নানোতো।
মই বিয়া পাতিলে এজনী ধুনীয়া মাইকী চাম। সেইটো মাইকী নহয় অ' কেলা ছোৱালী। অ' য়েছ, ছোৱালী। তাইক খুৱাবও লাগিব, পিন্ধিবও দিব লাগিব, তাইক কেলা থাকিবলৈ ঘৰো দিব লাগিব। এইটো অংকত চালে মই বিয়া নাপাতিম চাগে। তেতিয়াহ'লে কি কৰিম বুলি ভাবিছ? আনৰ ছোৱালীজনী বিনা হাকত খুৱাব নোৱাৰি নহয়। মই কথা এটা ভাবি আছোঁ। কি? বিয়া নাপাতিলে বৰলা বুলি ক'ব। যদিহে বিয়া পাতোঁ তেতিয়া বুঢ়া বুলি ক'ব। এইবোৰ অংক বৰ খেলি মেলি। মই ইয়াৰ মাজত নোসোমোৱাই ভাল হ'ব নেকি? অংক কৰি কৰি অংক মাষ্টৰ হ'ব নালাগে। প্ৰতিজন মানুহৰ এগৰাকী জীৱন সংগীৰ প্ৰয়োজন, প্ৰতিটো সুখ দুখৰ কথা শ্বেয়াৰ কৰিবলৈ, বুজিছ? আৰে হ'ব থ, আগতে নিজে এজনী গোটাই ল, তাৰপিছত মোৰ কথা চিন্তা কৰিবি। মোৰজনীতো বহুত ধুনীয়া, দুটি চকু চাৱনি, ওঠত মিচিকীয়া হাঁহি, আৰু বাটে ঘাটে লগ পালে লয় সাৱটি। আহা বাবা বন্ধু, দেখ দেখ আৰু সপোন দেখ। লাগে যদি ক, এখন বিচনাও আনি দিওঁ। কাট মাৰি কথা নকবি কিন্তু দেই ল'ৰা, মোৰ কিন্তু উঠি যায়। উঠা বহা সেইবোৰ পাছত কৰিবি, বেলি পৰিবই হ'ল। সোনকালে কাম কৰি ঘৰলৈ যাব লাগে। ঘৰলৈ গৈ কি ডাল কৰিবি? বোলে মাইকী আছে সেইটো বেলেগ কথা, আৰে বৰলা মানুহ, ঘৰত গৈ কি ডাল কৰিবি? এই চা ল'ৰা, মোক কিন্তু খং উঠাই নাথাকিবি। কামৰ সময়ত কাম কৰ, নহ'লে মোৰ ৰাগ উঠি যায় কেলা। ভণ্টি, পানী এগিলাচ লৈ আনচোন। দিছো। টিঙতে পানী আছে, হাত ভৰিকেইটা ধুই লগৈ মই চাহ কৰোঁগৈ। তাইৰ কথা কিয় ইমান বাৰে বাৰে মনলৈ আহিছে বাৰু নাজানো, আৰু এয়াই চাগে ভাল পোৱা। কেনিবা যায় জীৱনৰ সংজ্ঞা বিচাৰি যাওঁ। মানে মানে চানে এইবোৰ বাদ দিয়া। কি ক'ব বিচাৰিছে আপুনি? মানে তোমাৰ নামটো কি? সেইদিনা দেখোন কৈছিলোঁ ৰাধা বুলি। আপুনি পাহৰিলে ন? নাই পাহৰা। তেনেহ'লে কিয় সুধিলে? আকৌ এবাৰ তোমাৰ মুখেৰে নামটো শুনিবলৈ বৰ মন গ'ল। অ' হয় নেকি? কিবা ক'ব? শুনাচোন, যদি বেয়া নোপোৱা তোমাৰ ফোনৰ নাম্বাৰটো দিব পাৰিবা নেকি? সেইটো বেয়া পাবলগীয়া কথা নেকি? লৈ লওক ফোন নাম্বাৰটো, 600399 ৰ'বা, এতিয়া কোৱা। 600399 মেছেজ কৰিম, ৰিপ্লাইটো দিবা। এতিয়া মই গৈ থাকোঁ।
হাই, হেল্ল', চিনি পাইছানে? নাই পোৱা। কোন হয় আপুনি? মই কৃষ্ণ। অহ, চিনি পালোঁ। কওকচোন। কি কৰি আছা? বিচনাত বহি ধেমালি কৰি আছোঁ। মই যাম নেকি ধেমালি কৰিবলৈ? মানে? অ' চৰি, ভাত খালা? নাই খোৱা। আপুনি খালে? খালোঁ। এতিয়া কি কৰিছে? আছোঁ তোমাৰ কথাকে ভাবি। কি ক'লে? নহয় মানে, ভাত খাই বিচনাত পৰিছোঁ। অ' হয় নেকি? কথা এটা ক'ম, বেয়া পাবা নেকি? কি কথা কওকচোন বাৰু। কি বুলি ক'ম তোমাক? কওক আকৌ। যদি বেয়া নোপোৱা, কাইলৈ তুমি লগ কৰিব পাৰিবা? কাইলৈ 2টামানতহে পাৰিম চাগে। আপোনাৰ অসুবিধা নহয়তো? নাই নাই, নহয়। হ'ব দিয়ক, কাইলৈ লগ পাম তেনেহ'লে। বাই। হ'ব দিয়া, বাই। কিবা ক'বনে? এনেকৈ ৰৈ থাকিম বুলি ভাবিছে? ক'ব লগা বহু কথাই আছে। ক'ৰ পৰা আৰম্ভ কৰোঁ তাকে ভাবি পাৰ পোৱা নাই। আৰম্ভ আপুনি কৰক, শেষ মই কৰিম। কি চাই আছে? তোমাৰ ভাহি উঠা চকুজুৰি চালে মিঠা যৌৱন বিচাৰি পাওঁ। উন্মনা আকাশৰ তলত প্ৰেমৰ গান গাব মন যায়, হয়নে? হয়। এইবোৰ ৰিয়েল লাইফতে ভাল লাগে, ৰিয়েল লাইফত নহয়, বুজিছে? কিয় নহয়? নহয়, কিয় নহয়? আপুনি বুজি নাপাব এইবোৰ কথা। তেনেহ'লে বুজাই দিয়া। আপুনিও যে আৰু সকলো সময়তে ধেমালি কৰি থাকিব বিচাৰে। ধেমালিৰ মাজতে কিছুমান সঁচা কথা কওঁ, সেইবোৰ জানো মানি ল'বা? মানি লওঁৱে বা। যদি তুমি সন্মতি দিয়া, মোৰ জীৱনৰ জীৱনসংগী হ'ব পাৰিবানে? মই জানো তুমি এইবোৰ কথাত কমফৰ্টেবল নহয়, বাট ৰিয়েলি লাভ ইউ মাই ডিয়াৰ ৰাধা। য়েছ, লাভ ইউ। লাভ ইউ টু। বাৰে বাৰে তোমালে কমনো আৰু খুলি উঠতে লাগি ধৰে প্ৰীতি ভৰা আদৰতে এই মধুৰ লগনতে
ৰুই ৰমা জীৱন দুয়ো কেহাৱতী শুনকচোন কোৱা কলেজলৈ ইমান ধুনীয়া ধুনীয়া ছোৱালী যায় আপুনি মোকেহে ভাল পালে কিয় বেলেগকোতো ভাল পাব পাৰিলে হয় কাৰণ তুমি ধুনীয়া অঁ যদি মই বেয়া হোৱা হয় আপুনি মানে বেলেগক চালে হয় নহয় অ' তুমি ধুনীয়া বুলিয়ে যে মই তোমাক ভাল পাইছোঁ সেইটো মূল বিষয় নহয় তোমাক ভাল পাওঁ বাবেহে তুমি ধুনীয়া মানে মই বেয়া সেইটো কথা মই ক'বলৈ যোৱা নাই তুমি ভাল আছিলা আৰু আছা আৰু আজীৱন থাকিবা বুজিছ ৰূপক কলিয়াই কিন্তু ভাল মাল পাই গ'লে তই কি কৰিম বুলি ভাবিছ বিয়া বাৰু পাতিবি নে ডাং বৰলা হৈ ঘূৰি ফুৰিম বুলি ভাবিছ এই দাইটি মোৰ যদি দেখিলেতো ডেকা বুঢ়া দাং খাই আহিব কি খাই আহিব যিটো এটা ফিগাৰ ডেকা বুঢ়াই গাবহে দেখিলে দাং খাই আহিব অঁ হয় নেকি পিছে এতিয়া কি কৰিম বুলি ভাবিছ উঠালে কিন্তু পাৰ্টি এটা দিব লাগিব উঠাওঁ বুলি ভাবিলে আজিয়ে উঠাই দিব পাৰোঁ কিন্তু কিন্তু কি বিচনাত উঠিলেই উঠাই দিওঁ নুঠিলেই নমাই দিওঁ ৰাতি মনে মনে আহে নেকি নহয় এই দাইটি ৰাতি বিচনাত সপোন দেখিলেই আহে নেদেখিলে নাহে অ' ইমান সময়ৰ পৰা মোক ফটোৱাৰ কথাহে কৈ আছিলি কাৰণো মোক দেখিছিলোঁ অ' ফুলেশ্বৰী ঘোচ মোৰ চকুৰ আগৰ পৰা এই দাইটি ঘোচ বুলি কৈছোঁ নহয় ঘোচ মোক ফটোৱাৰ কথা ক'বলৈ আহিছে সি হেল্ল' কি কৰি আছে তোমাৰ লগত কথা পাতি আছোঁ সেইটোতো ময়ো জানো ইমান বতাহৰ শব্দ যেন ক'ত আছে মই এতিয়া গছৰ ওপৰত তাত আপুনি কি কৰিছে মানে ঘৰত টাৱাৰ নাপায় যে সেইটো কাৰণে গছৰ ওপৰত উঠি ল'লোঁ আৰু বহুদিন হ'ল তোমাৰ লগত কথা পাতিব পৰা নাছিলোঁ যে আপুনিও যেন আৰু ৰাতিপুৱা কথা পাতিছিলেহে হে নহয় অ' তোমাৰ লগত এদিন কথা নাপাতিলেই এবছৰ যেন অনুভৱ হয় হয় নেকি উম, তেতিয়াহ'লে মোক লৈ যাওকহি সঁচাকৈ কৈছাতো তেতিয়াহ'লে গৈ আছোঁ ৰ'বা অহা আগতে এবাৰ ভাবি ল'ব দেউতা আছে কিন্তু ঘৰত বাপেৰক কৈ দিয়া জোঁৱাই গৈ আছে বুলি অঁ হেল্ল' মা আহিছে হ'ব দিয়া বাই বাই হেল্ল' 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 তাই মাক আহিলে বুলিয়ে ফোনটো কাটি থৈ পেলালে হেৰ' ছোৱালী তোক আনিলে জোঁৱাই বুলি মাতিবই লাগিব তোৰ সন্মুখতে ৰাখি চাই ৰম যেন চকুলে কিবা মৰম লাগে বহুতৰ মাজতে হেল্ল' ক এইকেইদিন কামলৈ অহা নাই যে কেলা মাইকী পাছে পাছে ঘূৰি থাকোঁতেই দিন গৈছে ৰ কামহে যাম নহয় চাবি আকৌ মাইকী পাছে পাছে ঘূৰি ফুৰোঁতে পেটত গামোচা মাৰিব লগা হ'ব পাৰে ধেত তেনেকৈ নকবিচোন কাইলৈৰ পৰা যাম নহয় অঁ হ'ব দে আহিবি হ'ব দে
আছ যে? একো নাই হোৱা অ'। তেনেহ'লে মন মৰি আছ যে কিয়? তাই এইকেইদিন ফোন ৰিচিভ কৰা নাই, কি বা হৈছে? ঐ চা, মন মাৰি নাথাকিবি, তাই সদায় তোৰেই। তই আজি কাম কৰ, মোৰ আজি মন নাই কাম কৰিবলৈ। মই যাওঁ, তই আহিবি। ঐ আধা বেলা হ'লে আৰু অকণ কাম কৰি ফুল হাজতে লৈ যা। মোৰতো তই লৈ আহিবি, কি? হাজিৰা পইচাটো। হেই হেল্ল', ক'ত আছা? তোমাৰ হৈছে কি? না ফোন না মেছেজ, একো এটা খা খবৰ নোহোৱা হ'ল যে। তোমাৰ কথা মনলৈ কি কি ভাৱ আহিছে নহয়। হেল্ল', এইবোৰ কথা পাতি থাকিবলৈ মোৰ এতিয়া সময় নাই। কাইলৈ বৰগছৰ তলত লগ কৰিম, আহিব। তোমাৰ হৈছে কি? হেল্ল' হেল্ল', থেই কি হ'ল ইমান খৰধৰকৈ মাতিলা যে? তাতে এইকেইদিন খবৰ খাতি নাই যে, তোমাৰ কি হৈছে? আপুনি মোক ভাল পায়নে? পাওঁ, কিন্তু এইকেইদিন আপুনি মোক সঁচাকৈ ভাল পায়নে? অফক'ৰ্ছ ভাল পাওঁ তোমাক। তেনেহ'লে মোক লৈ যাওক। আৰে বিয়া বুলি ক'লে বিয়া হৈ নাযায়তো, তোমাৰ মা দেউতাৰ সন্মতি হ'ব লাগিব, তেতিয়াহে বিয়া হয়। আৰু হঠাৎ বিয়া বুলি ক'লে ক'ৰ পৰা হ'ব? মোৰ এটা সপোন আছে, তোমাক বিয়া পাতিলে গহনা দিম। আৰু মোক সেইবোৰ একো নালাগে, মাথো আপোনাক লাগে। আপুনি মোক বিয়া পাতিবনে? বিয়া পাতিম বুলিতো ভাল পাইছোঁ, আচলতে তোমাৰ হৈছে কি? মোক বিয়া দিবলৈ ঘৰত দৰা চাইছে, আৰু আপোনাক এৰি মই থাকিব নোৱাৰোঁ। মোক সোনকালে লৈ যাওক আপুনি, নহ'লে মই মৰি থাকিম। হৈ পাগলী, সেনেকৈ ক'ব নাপায় নহয়। মই দেখোন তোৰ লগত আছোৱেই। তেনেহ'লে মোক লৈ যাওক। তুমি দুদিনমান ধৈৰ্য ধৰা, আৰু এতিয়া নিলে মই কি খুৱাম, কেনেকৈ ৰাখিম, এবাৰমান ভাবি চাইছানে তুমি? তুমি মোক যেনেকৈ ৰাখা তেনেকৈ সুখী মই। মোক ধন টকা পইচা সম্পত্তি একো নালাগে, সেইবোৰ একো নালাগে, মাথো আপোনাক লাগে। তুমি ইমান অবুজ হৈছা কিয়? চোৱা, তোমাৰ মা দেউতাৰ লগত মই কথা পাতিম, সকলো ঠিক হৈ যাব। মোৰ মা দেউতাই আপোনাক মানি নলয়, ধন সম্পত্তি থকা ল'ৰাকহে লাগে, কিন্তু সেইবোৰ একো নালাগে মোক, মাথো আপোনাক লাগে। যদি তোমাৰ মা দেউতাই মোলৈ বিয়া নিদিয়ে, তোমাক মই পলুৱাই হ'লেও আনিম। মাথো মোক দুদিনমান সময় দিয়া, হ'বনে? আই লাভ ইউ। সেই চিপছটো দিয়া, সেইটো হেৰি শুনিছানে? সোনকালে আহা, মোৰ অফিচ যাব দেৰি হৈছে নহয়। হুই পাগলটো, সদায় আহি আমনি কৰ, গুচিয়াই পৰা।
আহিছেনে?